निउस 24 बड'लेण्डआ बे समाव दङ अदालगुरि जिल्लानि भारत भुटान सिमना नैबे डिमाकुसि आरो सुक्लायनि अत्रिमुनि जा कुन्ड बेयावहाय आरो बे अत्रिमुनि जे कुन्ड बे कुन्दआ मोनसे जारिमिनारि मोनसे थान एबा थानसालि जेराव राम लक्ष्मण आरो सीता बिथांमोना बहाय यज्ञ खालामनानै बे जायगायावनो बिथांमोना सीतानि जितु गाननाय बे गाननाया बियो बहाय मोन्दोंमोन गाननायखौ बे अयोध्यानिफ्राय फैनानै बेयो मोनसे रामायणाव लिरनाय दं दा बै जितुनिखि यज्ञ खालामनाय जायगा बे यज्ञ खालामनाय जायगाया मोनसे फख्रि बायदि जानानै दङ आरो बे फख्रि बायदि जानानै थानाय जितु यज्ञनि कुन्ड बे कुन्दआ मोनसे यज्ञ जितु थिलि बै यज्ञ थिलिया बेयावहाय जों नुनो मोन्दों केमेरा पार्सन बिथांखौ आं दिन्थिनो खावलायदों बेनो जाहैबाय डिमाकुसि सुक्लायाव थानाय जितु अत्रिमुनि कुन्ड बे अत्रिमुनि कुन्दआ बेयावनो दङ जेराव माने 7,000सो ऋषि मुनिफ्रा बेयावहाय माने यज्ञ खालामदोंमोन बै यज्ञ खालामनाय जायगाखौ जों सरासनस्रायै नुनो मोन्दों नैबे समावहाय माने मोनसे फख्रि बायदि जाना दङ आरो बे मोनसे सोमोनांथावना जाना दङ नैबे समावहाय सोमोनांथावनाया बेनो जे बे फख्रिया जेसेबांनिखि दै फैयाथों मानो जेसेबांनिखि अखा फैयाथों माथो नाथाय दै थरथिंसेबो बेयावहाय थानायखौ नुनो मोना होननानै बुंदों आरो नंमारगौबो थारैनो नैबे फख्रियाव दै थाया बेखौ जों नुनो मोन्दों दा फारसेथिंहाय जिमाननो अखा हागोन इमाननो दैबाना जागोन दैबाना जायोब्लाबो नैबे फख्रियावहाय दै थाया यज्ञ खालामदोंमोन बै यज्ञ खालामनायनि जायगाया मोनसे फख्रि बायदि जाना थानाय आरो यज्ञनि जितु गुबै जायगा बे गुबै जायगाखौ जों नुनो मोन्दों बहाय माने फख्रिनि गेजेरावनो दङ नाथाय बेयावहाय जिमान अखा जायोब्लाबो बेयाव जों नुनो मोनदों नोंथांमोना बहाय जितुनिखि जै माने कुन्ड बे कुन्दआ माबोरै जादोंमोन माबोरै जायाखैमोन बे खाथिनि जितुनिखि बेयाव फुजा खालामग्रा बिथांमोना दङ बिथांमोननिफ्राय जों मिथिना लागोन दा बे समाव आं बिथांमोननिफ्राय मिथिनांगोन नमस्कार दादा হয় আজি উপস্থিত হৈছোঁ এইখন ঠাইত ইয়াতে দেখা পাইছোঁ বহুত পুৰণিকলীয়া যিটো নেকি অত্ৰিমুনিৰ যিটো নেকি যজ্ঞস্থান সেই যজ্ঞস্থানত আৰু সেই যজ্ঞস্থানত আজিলৈকে পৰম্পৰাগতভাৱে ইয়াত পূজা পাতল চলি আছে যজ্ঞ চলি আছে তেনে ক্ষেত্ৰত এটা পুখুৰী সদৃশ হৈছে এই যিটো নেকি কুণ্ড এইটো কুণ্ডটো হ'ল আপোনাৰ যজ্ঞ কুণ্ড আছিলে কিন্তু বৰ্তমানত আমি দেখিছোঁ যে সেই কুণ্ডটো মানে পুখুৰী সদৃশ হৈ আছে দেখিছোঁ ইয়াত এটা মাহাত্য আমি শুনিবলৈ পাওঁ বা মাহাত্য এটা দেখিবলৈ পাওঁ মানে পুখুৰী সদৃশ যেহেতু পুখুৰী প্ৰায় 25 ফুটমান দ পুখুৰী নহয় জানো তেনে ক্ষেত্ৰত এই পুখুৰীটোত মানে এটুপু যিমান বৰষুণ থাকিলেও পানী নাথাকে তেনে ক্ষেত্ৰত ইয়াৰ বিষয়ে আপুনি কি ক'ব ইয়াতে এতিয়া মইতো 65 বছৰ হ'ল মোৰ যেতিয়া মই সৰু আছিলোঁ 10-12 বছৰ তেতিয়া মই ইয়াতে খেলিবলৈ আহোঁ স্কুলৰ পৰা আহি পেলাই খেলিবলৈ আহোঁ ল'ৰাবিলাকৰ লগত তেতিয়া মই খান্দো চূণ পাপৰি বিক্ৰী কৰিব ইয়াতে খান্দি ফালে ইমান খান্দি ফালে গাঁত খান্দি চূণ পাপৰি ওলাওঁ চূণ নহয় হেৰি পইচা ওলাওঁ তামা পইচা এনেকুৱা গোল গোল চেপ এটা কিছুমান 4 কোণীয়া 3 কোণীয়া কেনেকুৱা কিচিমৰ পইচা আমাকতো খালি পইচা ওলাই হ'ল তামাৰ পইচা চাঁদিৰ পইচা চূণ কিবা কিবি ওলাইছিলে আমিতো ঘৰত নাই জানো চব চূণ পাপৰি দি ফালে চূণ পাপৰি খাইছোঁ হয় সৰুকালত এনেকুৱা নাছিল বহুত পূৰা দ আছিল এনেকুৱা একদম পূৰা সোমাম কিন্তু উঠা বহুত মুস্কিল আছিল আগত এনেকুৱা দ আছিল বৰ্তমান দটো অকণমান নাই এইটো মিলা হৈছে পিছত এনেকুৱা নহয়তো পূৰা দ আছে এতিয়াও যদি খান্দে ভিতৰত কিবা কিবি একদম নিশ্চয় আছে সোণ চান্দি পইচা কয়লা নিশ্চয় আছে ভগৱানে হোম কৰা বস্তু এতিয়াও আছে আছে সত্যতা বহুত সত্যতা আছে যদি আপোনাৰ একদম পবিত্ৰ মনেৰে আহে কিবা খোজক একদম নিশ্চয় ফলাফল হ'ব এইটো আছে মই পাইছোঁ বৰ্তমান পাইছোঁ এইটো মই পাইছোঁ ইয়াতে আছে হয় আজি এইখন যিটো নেকি মানে অত্ৰিমুনি কুণ্ড সেই অত্ৰিমুনি কুণ্ডত 9 দিনীয়াকৈ কাৰ্যসূচী তেওঁলোকে লৈছে মানে যজ্ঞৰ আৰম্ভ আজিৰ পৰা আৰম্ভ হ'ব হয় ইয়াত BTCৰ প্ৰধান তেখেত প্ৰমোদ বড়ো তেখেতেও মানে মুকলি কৰি থৈ গ'ল মানে যিটো মুখ্য দুৱাৰ সেই মুখ্য দুৱাৰটো মানে উদ্বোধন কৰি থৈ গ'ল আৰু অলপ আগতে যাত্ৰা যিটো কলযাত্ৰা সেই কলযাত্ৰাটো হৈ গ'ল আৰু এই কলযাত্ৰাটো হৈছে আপোনালোকৰ যিটো নেকি পানী আনি পেলাই যজ্ঞত ব্যৱহাৰ কৰা যিটো পানী সেই পানীটো নদীৰ পৰা তেওঁলোকে তুলি আনিলে পূজা পাতল কৰি ফালে আকৌ সেই যজ্ঞ যিটো নেকি পানী ব্যৱহাৰ কৰিব সেইটো যজ্ঞ পানী ব্যৱহাৰেৰে সকলো
মংগলৰ কাৰণে সকলো মানুহকে এটুপ এটুপকৈ মানে প্ৰদান কৰিব এইটো হয় তেনে ক্ষেত্ৰত যেহেতু অত্ৰিমণি কুণ্ড সেই অত্ৰিমণি কুণ্ডৰ যিটো নেকি ইতিহাস সেই ইতিহাসটোতে আমাৰ মাজত ব্যক্ত কৰিলে তেনে ক্ষেত্ৰত ধৰ পানী নোহোৱাৰ যিটো আচৰিত ঘটনা এইটো আচৰিত ঘটনা পানী যিমান এইটো আমাকো আচৰিত লাগে এতিয়া এইটো অলপ বনাইছে তো মিলাইছে এইটো টাইল চাইল লগাৰ পৰা পানী এতিয়া জমে অলপ যেতিয়া মই জানো সৰুতে মইতো আহি থাকোঁ ইয়াতে জন্ম ইয়াতে ডাঙৰ হৈছোঁ দীঘল হৈছোঁ 1 ফুটা পানী নাথাকে যিমান বানপানী হওক চৰাই খোৱা পানী নাপায় ইয়াতে এনেকুৱা সত্যতে আছে হয় বাইদেউ যেহেতু আপুনি ইয়াতে উপস্থিত আছে অত্ৰিমণি কুণ্ডত যেহেতু একেবাৰে মানে ইতিহাসেৰে ৰচিত ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা আহি এই অত্ৰিমণি এতিয়ালৈকে আছে নহয় জানো তেনে ক্ষেত্ৰত আপুনি এই অত্ৰিমণিৰ বিষয়ে কি ক'ব কেমেৰা পাৰ্চন দেখাবৰ কাৰণে কৈছোঁ অত্ৰিমণিৰ আশ্ৰম হয় এইটো এতিয়া যেনেকৈ আমি ভিতৰত থিয় হৈছোঁ এনেকৈ থিয় হ'ব পৰা নাছিল এই ওচৰৰ পৰা ৰাম সীতা হনুমান ইহঁতি চব পৰিক্ৰমা কৰিছিল ওপৰৰ পৰা এইটো কুণ্ড আছিল এটা তাত থাকি এনেকৈ ঘেৰা হৈ ফালে থাকি ফালে ৰাউণ্ড বহি ফালে হোম যজ্ঞ কৰিছিল ভগৱানে ইয়াতে আৰু ইয়াতে পূৰা আছিল আছিল এনেকৈ আমি সৰু থাকোঁতে আৰু যেতিয়া এইটো টাইচ দিছে তেতিয়া অলপ ভগৱান বেয়া পোৱাৰ নিচিনা হৈছে পানী জমা হ'ল নহ'লে ইয়াতে 1 মাহলৈকে বানপানী হওক চৰাই খাবলৈ একোটা পানী নাথাকে তলত এইটো এটা সত্য আছে ইয়াতে যিমান বৰষুণ টাইমত হ'লে আপোনালোকে আহিলে মানে আৰামত হোম যজ্ঞ কৰি পেলাই ওলাব পাৰে চাল নাই একো নাই খোলা জেগা তথাপি 1 ফুটা পানী নাই হোম যজ্ঞ কৰিব পাৰে ওপৰৰ পৰা যিটো বৰষুণ পৰে সেই ওপৰৰ পৰা নপৰে নাই পৰে কিন্তু বৰষুণ পৰোঁতে পানী নাথাকে ইয়াতে যিমান বাহিৰত যিমান বানপানী জমা হৈ আছে না ইয়াতে আহি পেলাই আপুনি হোম যজ্ঞ আৰামত কৰিব পাৰে শুকান থাকে এইটো এইখিনি জেগাটো শুকান থাকে আৰু হয় যেহেতু ঋষি মুনিসকলে ইয়াতে হোম যজ্ঞ কৰিছিলে এই পুখুৰী পাৰটোত যেনে কুণ্ডৰ যিটো পাৰ হয় হোম যজ্ঞ কৰিছিলে এই যজ্ঞৰ যিটো নেকি ভিতৰত যিটো অংশ বা হোম যজ্ঞৰ যিটো অংশ পুৰি যোৱা কয়লাবিলাক আছে নহয় তেনেকৈ এতিয়ালৈ গৰম হৈ থকাৰ কাৰণে হয়তো পানীটো নাথাকে এতিয়া মানে ওপৰৰ পৰা বৰষুণ দিলে যিমান বৰষুণ দিয়ক ইয়াতে পানী টানি লয় কিন্তু ইয়াত হোম যজ্ঞ কৰিব পাৰে আগত তেনেকুৱা হৈছিল হা যেতিয়া পৰা এইটো টাইচ দিয়াৰ পৰাটো কিন্তু পানী জমা হ'ল ইয়াতে পুখুৰীৰ নিচিনা হ'ল এটা নহ'লে ইয়াতে পানী জমা হোৱা নাছিল যিমান বাহিৰত বানপানী দাউৰি আছে তথাপি ইয়াতে হোম যজ্ঞ কৰি ফালে ওলাব পাৰিলে মানুহ শুকান নাছিল এইখিনি হোম যজ্ঞ যিখিনি আছে ইয়াতে শুকান নাছিল হোম যজ্ঞ কৰিব পাৰে আৰু এইখিনি বাহাদুৰি আছে আৰু এইখিনি জেগাৰ সত্য আছে আৰু সত্যতাৰে যিটো পৰিপূৰ্ণ সেই ডিমাকুচি আৰু আত্ৰিঘাট আৰু শুক্লাই এইটো অঞ্চলত অত্ৰিমণি যিটো কুণ্ড সেই কুণ্ডটোৰ বিষয়ে আমি জানো थारैनो जों मिथिबाय नैबे समावहाय जे अत्रिमणि जितु कुण्ड बे अत्रिमणि कुण्डआ थारैनो नैबे आं जेराव गसंना दङ नैबे गसंना थानाय अत्रिमणि कुण्ड आरो बेयावनो होम जयग सावदोंमोन ऋषिमुनिफोरा आरो बै होम जयग सावनायनि जितु थिलि बे थिलिया मोनसे फुख्रि बायदि जानानै दङ दहायनो बुंखादों आरो केमेरा पार्सन बिथाङा नोंथांमोननो दिन्थिदों नैबेनो आरो बे फुख्रिनि जितु फार दं फुख्रिनि जितु फार दं बै फारफोराव गासैबो ऋषिमुनिफ्रा बेयाव जिरायनानै माने होम जयगखौ खालामदोंमोन होननानै खाथिनि नुनाय बिथांमोना बुंदों बे निउस 24 लाइभनि गेजेरजों आं कनक चन्द्र बर' गोजोन्थों।